নমস্কাৰ অকণিহঁত, আজি আমি পুনৰ উভতি আহিছোঁ এটি নতুন সাধুৰ সৈতে। তেন্তে বলা আৰম্ভ কৰোঁ। এক সময়ৰ কথা। এখন গাঁৱত এজন খেতিয়ক আছিল। তেওঁ পোৱা নাছিল খেতিয়কে হাঁহটোৰ বাবে খাদ্য আৰু থকাৰ ব্যৱস্থা কৰালে সিক আমনি কৰিবলৈহে এনেকুৱা কাণ্ড কৰিছিল। ইয়াক শিক্ষা দিবই লাগিব, এনেকৈ বগলীয়ে ভাবিলে। ইয়ালে মনে মনে বৰ আনন্দ পাই আছিল। কিছুদিনৰ পিছত বগলীয়ে শিয়ালক নিজৰ ঘৰলৈ ভোজৰ বাবে নিমন্ত্ৰণ জনালে। এইবাৰ বগলীয়ে শিয়ালৰ বুদ্ধিটোৰে সিক শিক্ষা দিবলৈ বিচাৰিলে। বগলীয়ে এটা দীঘল কলহত পায়স দি শিয়ালৰ আগত থলে। বহুত চেষ্টা কৰাৰ পিছতো শিয়ালে সেই কলহটোৰ পৰা পায়স খাব নোৱাৰিলে। সেই সময়ত শিয়ালৰ মনত পৰিল যে সি বগলীক কেনেকৈ আমনি কৰিছিল। শিয়ালে বুজি পালে যে সেই সময়ত সি যি কৰিছিল সেয়া কৰা উচিত নাছিল আৰু কাৰো সৈতে এনেকুৱা কেতিয়াও কৰিব নালাগে। এই সাধুটোৰ পৰা আমি এয়াই শিকিলো যে যেনে কুকুৰ তেনে টাঙোন। তুমি বাৰু কেতিয়াবা বুলবুলি দেখিছানে? বুলবুলিক চিনি পাবলৈ এটা সৰল উপায় আছে। যদি তুমি কোনোবা চৰাই জোৰ জোৰকৈ মাতি থকা শুনা, তেন্তে সিৰ ফিচাখনলৈ চাবা। যদি ফিচাখনৰ তলৰ অংশটো ৰঙা হয়, তেন্তে জানিবা সেই চৰাইটো বুলবুলি হয়। যেতিয়া সি উৰিব, তেতিয়া সি ফিচাৰ শেষৰ অংশটোলৈ চাবা। বুলবুলিৰ ফিচাৰ শেষৰ অংশৰ ৰং বগা হয়। সিৰ বাকীখিনি শৰীৰৰ ৰং মুগা, ধোঁৱা বৰণৰ আৰু মূৰটোৰ ৰং কলা। বুলবুলি জোৰ জোৰকৈ মাতে। বুলবুলিয়ে আমাক একো ভয় নকৰে। তুমি হয়তো এটা বুলবুলি এনেকুৱাও দেখিছা যাৰ মূৰত কলা ৰঙৰ কিৰিটি আছে। ইয়াক চিপাহী বুলবুলি বুলিও কোৱা হয়। বুলবুলি আহঁত বা বটগছৰ পোক-পতংগ বিচাৰি খায়। ই আমাৰ দৰেই পাচলি আৰু ফলো খায়। মধুৰিআমৰ বাগিচাত বা মটৰ মাহৰ খেতিত প্ৰায় ইয়াক দেখা যায়। বুলবুলিয়ে নিজৰ বাহ শুকান ঘাঁহ আৰু সৰু সৰু বনৰ পাতল শিপাৰে বনায়। সেই বাহটো ভিতৰৰ পৰা এটা সুন্দৰ বাতিৰ দৰে দেখি। বুলবুলিয়ে এবাৰত 2টা বা 3টাকৈ কণী দিয়ে। ইয়াৰ কণীবোৰ পাতল আৰু গুলপীয়া ৰঙৰ হয়। তোমালোকে ভালকৈ চালে তাত তোমালোকে কিছুমান ৰঙা, কিছুমান মটীয়া ৰঙৰ আৰু কিছুমান বেগুনীয়া ফুট দেখিবলৈ পাবা। ধন্যবাদ। ৰামপুৰ নামে এখন গাঁৱত বাবু নামৰ এজন সাধাৰণ বেপাৰী আছিল। তেওঁ সদায় জংঘলৰ খৰি কাটি আনি সেইবোৰ বেচি নিজৰ দুবেলা দুসাঁজ যোগাৰ কৰিছিল। এদিন নদীৰ পাৰত থকা এডাল ডাঙৰ গছত উঠি তেওঁ ডালবোৰ কুঠাৰেৰে কাটি আছিল। হঠাতে বাবুৰ হাতৰ পৰা কুঠাৰখন পিছলি নদীৰ পানীত পৰিল। বাবু নিৰুপায়ত পৰিল আৰু কুঠাৰখন বিচাৰিবলৈ নদীত জাপ মাৰিলে। বহুত বিচৰাৰ পিছতো বাবুৱে নিজৰ কুঠাৰখন নাপালে। বাবু বৰ নিৰাশ হ'ল আৰু গছৰ তলতে বহি ভগৱানক প্ৰাৰ্থনা কৰিবলৈ ধৰিলে যে তেওঁৰ কুঠাৰখন যাতে তেওঁ ঘূৰাই পায়। তেওঁৰ প্ৰাৰ্থনা শুনি গংগা দেৱী বাবুৰ সন্মুখত প্ৰকট হ'ল। দেৱীয়ে বাবুক সুধিলে, কি হ'ল বাবু, তুমি কিয় চিন্তা কৰি আছা? বাবুৱে উত্তৰ দিলে, দেৱী, মোৰ দুবেলা দুসাঁজ উপাৰ্জন কৰাৰ মাধ্যম কেৱল মোৰ কুঠাৰখন আছিল, কিন্তু সেইখন পানীত পৰি গ'ল। মই বহুত বিচাৰিলো, কিন্তু মই নাপালো। দেৱীয়ে বাবুৰ কথা শুনি নদীৰ ভিতৰলৈ গ'ল আৰু সোণৰ কুঠাৰ এখন লৈ আহিলে। দেৱীয়ে বাবুক সেই সোণৰ কুঠাৰখন দেখুৱাই সুধিলে, তোমাৰ কুঠাৰখন এইখন নেকি? বাবুৱে ক'লে, দেৱী ক্ষমা কৰিব, কিন্তু এইখন মোৰ কুঠাৰ নহয়। দেৱীয়ে পুনৰ নদীৰ ভিতৰলৈ গ'ল আৰু এইবাৰ ৰূপৰ কুঠাৰ এখন লৈ আহিলে। পুনৰ বাবুৱে ক'লে যে নহয়, এইখন তেওঁৰ কুঠাৰ নহয়। পুনৰ দেৱী নদীৰ ভিতৰলৈ গ'ল আৰু এইবাৰ বাবুৰ কুঠাৰখনকে লৈ আহিলে। বাবু বৰ আনন্দিত হ'ল আৰু ক'লে, দেৱী,
এইখনেই মোৰ কোঠাৰ। বাবুৰ সততা দেখি গংগা দেৱীয়ে তিনিওখন কোঠাৰ বাবুৰ হাতত দি অদৃশ্য হৈ গ'ল। এই কাহিনীটোৰ পৰা আমি এইটো শিকিলো যে বাবুৱে নিজৰ সততাৰে ধনৱান হ'ল। এখন গাঁৱত এজনী মৰম লগা গাই আছিল। তাই বৰ অমায়িক আছিল। বাকীবোৰ গায়ৰ সৈতে তাই কেতিয়াও কাজিয়া পেচাল বা মাৰপিট কৰা নাছিল। তাই বহুত শান্তিত এটা ভাল জীৱন অতিবাহিত কৰি আছিল। এদিন যেতিয়া গাইজনীয়ে জংঘলত ঘাঁহ খাবলৈ গ'ল, তেতিয়াই গছৰ আঁৰত লুকাই থকা এটা বাঘ গাইজনীৰ ওপৰত জাপ মাৰি আক্ৰমণ কৰিবলৈ সাজু হ'ল। গাইজনীয়ে বাঘৰ ফালে লক্ষ্য কৰিলে আৰু ভয়হীনভাৱে বাঘক ক'লে, বাঘ ৰজা, অকণমান ৰখক। মই যিটো ক'ব বিচাৰিছোঁ সেইখিনি শুনক। ঘৰৰ ওচৰত মোৰ এটা সৰু পোৱালি আছে। পোৱালিটোৰ জন্ম হোৱা 2 সপ্তাহো হোৱা নাই। সি এতিয়ালৈ ঘাঁহ খাবলৈও শিকা নাই। যদি মই উভতি নাযাওঁ তেন্তে সি গাখীৰো খাব নাপাব। যদি আপুনি দয়া কৰি মোক যাবলৈ দিয়ে তেন্তে মই মোৰ পোৱালিটোৰ ওচৰলৈ গৈ সিক পেট ভৰাই গাখীৰ খুৱাই ভাল ভাল কথা শিকাই পুনৰ উভতি আহিম। তাৰপিছত আপুনি মোক খাব পাৰে। গাইজনীৰ কথা শুনি বাঘে জোৰ জোৰকৈ হাঁহিবলৈ ধৰিলে আৰু ক'লে, তুমি বাৰু মোক মূৰ্খ বনাব বিচাৰিছা নেকি? ইয়াৰ পৰা পলাবৰ বাবে তুমি মোক ইমান মিছা কথা কৈ আছা? মই বুৰ্বক নহয়। বাঘে বহুত খঙেৰে ক'লে। গাইজনীয়ে ক'লে, আপুনি একেবাৰে ভুল ভাবিছে। মই মিছা কোৱা নাই। এবাৰ যেতিয়া মই কথা দিওঁ তেন্তে মই যিকোনো উপায়েৰে সেইটো সম্পূৰ্ণ কৰোঁ। আপোনাৰ ভোক আঁতৰাব পাৰিলে মোৰ এনে লাগিব যে মই আপোনাৰ কিবা সহায় কৰিছোঁ। কেৱল মাত্ৰ এবাৰ মই মোৰ পোৱালিটোক চাব বিচাৰিছোঁ আৰু তাৰ ভোক গুচাব বিচাৰিছোঁ। এনেকৈ গাইজনী বহুত দয়াশীলতাৰে ক'লে। বাঘে অলপ সময় চিন্তা কৰিলে। সি এবাৰ চাব খুজিলে যে গাইজনী বাৰু নিজৰ কথাত কিমান সঁচা। তাৰপিছত বাঘ মান্তি হ'ল আৰু গাইজনীক যাবলৈ দিলে। গাইজনী পুনৰ নিজৰ ঘৰলৈ গ'ল আৰু নিজৰ পোৱালিটোক পেট ভৰাই গাখীৰ খুৱালে আৰু ক'লে, মোৰ বোপাই, ভাল জীৱন এটা কটাবা। সকলোৰে সৈতে হাঁহি ফূৰ্তিৰে থাকিবা। কেতিয়াও মিছা কথা নক'বা আৰু ভাল নাম অৰ্জন কৰিবা। নিজৰ পোৱালিটোক বহুত মৰম আদৰ কৰি গাইজনী পুনৰ জংঘললৈ গ'ল আৰু বাঘৰ সন্মুখত থিয় হ'ল। বাঘে গাইজনীক দেখি আচৰিত হ'ল। গাইজনীয়ে নিজৰ প্ৰাণতকৈ বেছি নিজৰ প্ৰতিশ্ৰুতিটো সম্পূৰ্ণ কৰা মহত্বপূৰ্ণ বুলি ভাবিছিল। এনে এজনী গাইক মাৰি খোৱাটো বহুত ডাঙৰ পাপ হ'ব। এনেকৈ ভাবি বাঘে ক'লে, গাই দেৱী, আজি তোমাক দেখি সত্যৰ সকলোতকৈ ডাঙৰ উদাহৰণ এটা পালো মই বিচাৰিছো যে তুমি আনন্দ মনেৰে উভতি যোৱাগৈ আৰু নিজৰ পোৱালিটোৰ সৈতে থাকাগৈ। এনেকৈ কৈ বাঘে গাইজনীক যাবলৈ দিলে।